ক্ৰিয়েটিভ মাইণ্ড ইউটিউব চেনেলটোলৈ পুনৰবাৰ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি চেঞ্চাছ হাউচ সম্পৰ্কে থকা যিবিলাক কনফিউজন আছে সেই কনফিউজনসমূহ দূৰ কৰিবলৈ উদাহৰণৰ সৈতে চেষ্টা কৰিম। গতিকে বেছি দেৰি নকৰি আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। যিহেতু চেঞ্চাছৰ ধাৰণাটো আমাৰ সকলোৰে কাৰণেই নতুন, আমাৰ এক নতুন অভিজ্ঞতা, গতিকে সকলোৱে যাতে তেওঁলোকক ট্ৰেইনিঙৰ সময়ত দিয়া হাতপুথিখন যিকোনো সমস্যাৰ কাৰণে হওক পঢ়িবলৈ যাতে নাপাহৰে, অকল ভিডিঅ'ৰ ওপৰতে নিৰ্ভৰশীল হৈ যাতে কোনো কাম নকৰে, যিহেতু এই ধাৰণাটো সকলোৰে কাৰণে এক নতুন ধাৰণা। এতিয়া পুনৰবাৰ আমি চেঞ্চাছ হাউচ কাক বোলে আমি চাওঁ। চেঞ্চাছ হাউচ হৈছে বিল্ডিং বা বিল্ডিঙৰ এটা অংশ যাৰ সুকীয়া প্ৰৱেশদ্বাৰ থাকে আৰু ব্যৱসায় বাসস্থান কাৰ্যালয় যিকোনো এক উদ্যোগত সুকীয়া একক হিচাপে ব্যৱহাৰ কৰা হয়। সেইটোৱে আছিল আমাৰ চেঞ্চাছ হাউচৰ ধাৰণা। এতিয়া আমি চেঞ্চাছ হাউচ সম্পৰ্কে কি আমাৰ অসুবিধাৰ সৃষ্টি হৈছে সেই অসুবিধাসমূহ আমি উদাহৰণৰ সহায়ত বুজিবলৈ চেষ্টা কৰোঁ। আহক এতিয়া এই ছবিখন মন কৰক। এইখন হৈছে এখন গাঁৱৰ বজাৰ। ইয়াত কিছুমান পাৰ্মানেণ্ট দোকান আছে, কিছুমান টেম্পৰাৰী দোকান আছে। এটা পাৰ্মানেণ্ট দোকানবোৰত আপোনালোকৰ চেঞ্চাছ হাউচ নম্বৰ আৰু বিল্ডিং নম্বৰ দিওঁতে কোনো ধৰণৰ অসুবিধাৰ সৃষ্টি নহ'ব, কাৰণ আপোনালোকে জানেই কেনেকৈ বিল্ডিং নম্বৰ আৰু চেঞ্চাছ হাউচ নম্বৰ দিব লাগে। এতিয়া অস্থায়ী যিবোৰ দোকান আছে, অস্থায়ী দোকানবোৰত আমি চেঞ্চাছ নম্বৰ দিম নে চেঞ্চাছ নম্বৰ নিদিম সেইটো আমি কেনেকৈ নিৰ্ধাৰণ কৰিম। গতিকে প্ৰথমতে আমি সেইটোৱে বুজিবলৈ চেষ্টা কৰোঁ। গতিকে আহকচোন আমি বুজোঁ। এতিয়া ইয়াতে কি লিখিছে চাব। যদি এখন মাৰ্কেট টেম্পৰাৰী হয় বা সাপ্তাহিক বজাৰ হয়, যি সপ্তাহত 2-3 দিনে বজাৰ বহে, পিছত আৰু ৰাতি সেইখন ভাঙি থৈ গুচি যায়, তো তেনেকুৱা টেম্পৰাৰী ষ্ট্ৰাকচাৰক আপোনালোকে কিন্তু চেঞ্চাছ হাউচ নম্বৰ দিব নোৱাৰিব। কিন্তু যদি চেঞ্চাছৰ লিষ্টিং কৰাৰ সময়ত যদি এটা টেম্পৰাৰী ষ্ট্ৰাকচাৰ আছিল আৰু সেই টেম্পৰাৰী ষ্ট্ৰাকচাৰটোৰ যদি এটা ডিফাইন লোকেশ্যন আৰু এটা যদি ইণ্ডিপেণ্ডেণ্ট ইউনিট হয়, তেতিয়া কিন্তু আপোনালোকে সেইখন দোকানক টেম্পৰাৰী হ'লেও কিন্তু চেঞ্চাছ হাউচ নম্বৰ দিব লাগিব। এতিয়া পুনৰ আগৰ উদাহৰণটোলৈ আহিছোঁ। যদি ইয়াত ফল মূলৰ দোকানসমূহ সপ্তাহৰ গোটেইকেইদিন বহে আৰু চেঞ্চাছৰ লিষ্টিং কৰাৰ সময়ত যদি এই ফল মূলৰ দোকানসমূহ আছিল, যদিও এইবোৰ তিৰপাল টনা দোকান, তথাপিও কিন্তু আপোনালোকে চেঞ্চাছ হাউচ নম্বৰ দিব লাগিব। আনহাতে তেওঁলোকে যদি সপ্তাহত মাত্ৰ 1-2 বহে আৰু সেই ঘৰসমূহ ভাঙি থৈ গুচি যায়, তেতিয়া কিন্তু আপোনালোকে তাত চেঞ্চাছ হাউচ নম্বৰ দিব নালাগে। এতিয়া এটা অন্য উদাহৰণলৈ আগবাঢ়িছোঁ। এইটো এটা গাঁৱৰ পৰিৱেশ য'ত বাসগৃহ, ভাড়াঘৰ, গেৰেজ আৰু গোহাল সকলোখিনি বেলেগ বেলেগকৈ আছে। ইয়াত চেঞ্চাছ হাউচ নম্বৰ কেইটা হ'ব আহকচোন আমি বুজিবলৈ চেষ্টা কৰোঁ। এতিয়া প্ৰশিক্ষণৰ কোৱা মতে দ্য বেছিক ৰিকুৱাৰমেণ্ট ফৰ ৰেচিডেঞ্চিয়েল চেঞ্চাছ হাউচাৰ এই লিভিং অকুপাইড ৰুম, এই কিটচেন এণ্ড এ টয়লেট, এইখিনি থাকিব লাগিব। তাৰ বাহিৰে যিসমূহ ৰুম আছে সেই সকলোবিলাককে আমি এটা ছেপাৰেট চেঞ্চাছ হাউচ বুলি গণ্য কৰিম। গতিকে আগৰ সংজ্ঞা মতে পুনৰবাৰ আগৰ ছবিখনলৈ ঘূৰি আহিছোঁ। গতিকে ইয়াত বাসগৃহ, ভাড়াঘৰ, গেৰেজ, গোহাল, গতিকে প্ৰতিটোৱে একোটা বেলেগ বেলেগ ইয়াত চেঞ্চাছ হাউচ হ'ব। গতিকে ইয়াত টোটেল চেঞ্চাছ হাউচ আমাৰ 4টা হ'ব। এতিয়া অন্য এটা উদাহৰণলৈ আহিছোঁ। মেইন বাসগৃহ, শৌচাগাৰ, ৰন্ধনঘৰ, এই তিনিটা যদি এটা ফেমিলিয়ে ব্যৱহাৰ কৰি থাকে, তেনেহ'লে এই 3টা মিলি এটা চেঞ্চাছ হাউচ, গেৰেজ এটা অন্য চেঞ্চাছ হাউচ আৰু গোহালি ঘৰটো অন্য চেঞ্চাছ হাউচ, টোটেল 3টা চেঞ্চাছ হাউচ হ'ব। গতিকে ভিডিঅ'টো চাই ভাল পালে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।